নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নিউজ বাৰ্তাম বন্ধুসকল। এটা খুবেই ভাল খবৰ, ক্ৰিকেট প্ৰেমীসকলক ইণ্ডিয়া ভাৰ্চেছ আপোনালোকে কেনেদৰে উপভোগ কৰিব অসমৰ জিম্বাবুৱে চিৰিজৰ বাবে মোবাইলত আপোনালোকে ফ্ৰীলি কেনেকৈ উৰা মাৰিছে জিম্বাবুৱেৰ বাবে চিৰিজৰ বাবে। গতিকে তাতে এটা ইম্পৰ্টেণ্ট কথা যে ভিডিঅ'টোত আছে আগতে আপোনালোকে টিভিত কেনেকৈ কিদৰে চাব পাৰিব, কিয় নহ'ল বা কেনেকৈ নহ'ল আৰু এতিয়া ক'ত আছে সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব। সনি স্পৰ্টছ 3 পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এই চেনেলটোলৈ যদি নতুনকৈ লাইভ পাব আৰু সনি লাইভ এপতো যদি আপোনালোকে মোবাইলত চাই সেইটো কাৰণে সাবস্ক্ৰাইব কৰিব লাগিব। আপোনালোকে পইচা পায় তেতিয়া আপোনাৰ জিম্বাবুৱে চিৰিজত আপোনালোকে জানিবলৈ খেল হ'ব চাবলৈ বহুত ইচ্ছুক হৈ আছে। খেলৰ বাবে প্ৰস্তুত হৈছে ফ্ৰীলি চাবলৈ হ'লে আপোনালোকৰ মোবাইলত যিটো জিঅ' টিভিটো ডাউনলোড কৰি ল'ব। জিঅ' টিভিটো ডাউনলোড কৰি কোনো ভাল খবৰ। 12 নম্বৰ জাৰ্চিটো চাবলৈ গ'লে মোবাইলত চাব। এইটো গতিকে আপডেট লাগিলে জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ইণ্ডিয়া যিহেতু চেম্পিয়ন প্লেয়াৰ আপোনালোকে সকলোৱে চিনি পায়। 6টা বলত 6টা